সাৱটি ধৰিবলৈ ৰূপ সৌন্দৰ্যৰ প্ৰয়োজন নহয় কাষত থাকিব পৰা বহল হৃদয়ৰ এজন মানুহেই যথেষ্ট মন বেয়া কৰি কি লাভ সকলোৱেতো আৰু মা নহয় যে সকলো সময়তে ভাল পোৱা দি মন ভাল কৰি দিব যি সকলে বেছিকৈ চিন্তা কৰি থাকে তেওঁলোকে জীৱনটোক কেতিয়াও উপভোগ কৰিব নোৱাৰে পলমকৈ হলেও নিজৰ ভৰিত থিয় দিবলৈ শিকক কাৰণ মানুহে সকলোৰে শেষত আপোনাৰ যোগ্যতা সুধিব সঁচাকৈ আমাৰ ভাগ্যখন বৰ অদ্ভুত যাক পোৱাৰ কোনো সম্ভাৱনা নাই তাকে সকলোতকৈ বেছি ভাল পাবলৈ মন যায় আমাৰ মানুহে কাষলৈ অহাৰ সময়ত হাতখন আগবঢ়াই দিয়ে আৰু গুচি যোৱাৰ সময়ত অজুহাত দেখুৱায় আপোন মানুহ কেতিয়াও পৰ নহয় যদি হয় তেতিয়াহলে বুজিব লাগিব যে তেওঁ কেতিয়াও আপোন নাছিল তেওঁ নিজৰ সময়খিনি কটাবলৈহে আপোন হোৱাৰ অভিনয় কৰিছিল মানুহক চিনিব শিকক সকলো সময়তে সাৱধানে থাকক যিজন মানুহে অন্যফালে চাই আপোনাৰ লগত কথা পাতে নিসন্দেহে তেওঁ আপোনাক ভাল চকুৰে চাব নোৱাৰে যিজন মানুহৰ কথাতকৈ চকুৰ মনি বেছি ঘূৰে নিশ্চিতকৈ তেওঁ মনে মনে আন কিবা ভাবি থাকে যিজন মানুহে সকলো সময়তে আপোনাৰ প্ৰশংসা কৰে মনে মনে তেওঁ আপোনাক হিংসা কৰে যিজন মানুহে সকলো সময়তে আপোনাক তেল মাৰি থাকে বুজিব তেওঁ আপোনাৰ পৰা নিশ্চয় কিবা পাব বিচাৰে যিজন মানুহে ঘূৰাই পকাই একেটা কথাকে বাৰে বাৰে কৈ থাকে তেনেহলে বুজিব তেওঁ নিশ্চয় কিবা এটা জানিব চেষ্টা কৰিছে মানুহৰ অনুভূতিক সন্মান কৰিব শিকক এইটো আপোনাৰ বাবে একো নহবও পাৰে কিন্তু তেওঁৰ বাবে সকলো হ'ব পাৰে মন দিব নোৱাৰিলে মন নাভাঙিব সুখ দিব নোৱাৰিলে কষ্টও নিদিব ভাল পাব নোৱাৰিলে অভিনয় নকৰিব জীৱনত এনেকুৱা এজন বহুত জৰুৰী যিজনে আপোনাক বুজিব আপোনাক বুজাব কিন্তু কেতিয়াও এৰি নাযায় দুৰ্বল মানুহে কেতিয়াও ক্ষমা কৰিব নোৱাৰে ক্ষমা হৈছে শক্তিশালী মানুহৰ গুণ বৃক্ষৰ দৰে হওক যিয়ে ৰ'দ বৰষুণ সকলো সহ্য কৰিও সকলোকে ফল ফুল আৰু ছাঁ দিয়ে শব্দৰ শক্তিক কেতিয়াও কম নাভাবিব সৰু এটা শব্দ হয় আৰু সৰু এটা শব্দ নহয় বহুতৰে জীৱন সলনি কৰি দিয়ে কিছুমান মানুহক আপোন কৰিব গৈ আমি দুখক আপোন কৰি লওঁ ভাল মানুহ সকলোৱে বিচাৰে কিন্তু মানুহৰ ভাল হোৱাটো কোনেও নিবিচাৰে কোনো দুৰ্বল নহয় পৰিস্থিতিয়ে মানুহক দুৰ্বল বনাই দিয়ে আৰু কিছুমান স্বাৰ্থপৰ মানুহে সেই দুৰ্বলতাৰ সুযোগ লৈ নিজকে বাঘ ভাবে যিবিলাক ছোৱালীয়ে বেছি কথা কয় তেওঁলোকৰ মনত কোনো খুঁত নাথাকে এই কথাটো একেবাৰে সঁচা বেছি কথা কোৱা ছোৱালীবোৰৰ হৃদয়খন খোলা থাকে জীৱনত কেতিয়াও চেষ্টা কৰিবলৈ এৰি নিদিব যদি আপুনি জয়ী হ'ব পাৰে তেনেহলে নেতৃত্ব কৰিব আৰু যদি হাৰি যায় তেনেহলে আনক সঠিক পথ দেখুৱাব পাৰিব এই পৃথিৱীত ভাইৰাছৰ বাহিৰেও আৰু দুটা ৰোগ আছে অৰ্থ আৰু স্বাৰ্থ অৰ্থ থাকিলে সকলো আছে আৰু স্বাৰ্থপূৰ হলে কোনো নাই ৰূপৰ বাবে হয়তো কিছুদিন আপুনি প্ৰশংসা বুটলিব কিন্তু গুণৰ বাবে আপুনি আজীৱন প্ৰশংসিত হ'ব সেয়েহে ৰূপৰ চৰ্চা নকৰি গুণৰ চৰ্চা কৰক 30 বছৰৰ পিছত কেতিয়াও বিয়া নকৰিবা কাৰণ তেতিয়া ছোৱালীবোৰে আসলতে বিয়া মানে এজনী ছোৱালী বা এজন ল'ৰাৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত জীৱনৰ এটা বেলেগ পথ য'ত দুয়োজনৰ বাবে এটা গধুৰ দায়িত্ব আহি পৰে লগতে সম্পূৰ্ণ পৰিয়ালটো তাত অন্তৰ্ভুক্ত হৈ পৰে মানুহৰ জীৱনৰ প্ৰথম দায়িত্ব হ'ল শিক্ষা য'ত প্ৰথমে আমি মা দেউতাৰ পৰা পাওঁ তাৰ পিছত স্কুল কলেজত তাৰ পিছত বিশ্ববিদ্যালয়ত তাৰ পিছত আহি পৰে বৃত্তি কাৰণ জীয়াই থাকিবলৈ বৃত্তি লাগিবই তাৰ পিছত এটা নিৰ্দিষ্ট সময়তহে বিয়াৰ কথা চিন্তা কৰিব লাগে যেতিয়া আমি সকলো ফালৰ পৰা নিজকে প্ৰিপেয়াৰ কৰি ল'ব পাৰো মেণ্টেলি সাজু কৰি ল'ব পাৰো যে মই এতিয়া এই দায়িত্বভাৰ ল'বলৈ সাজু আছো কিন্তু বয়স থাকোতেই 30 বছৰৰ আগতেই যে বিয়া পাতিব লাগিব এনে কোনো কথা নাই আপুনি বিয়াৰ বাবে বা এখন ঘৰৰ দায়িত্ব ল'বৰ বাবে বা বুৱাৰী হ'বৰ বাবে বা কাৰোবাক পত্নী কৰিবৰ বাবে মেণ্টেলি নিজকে সাজু কৰিছেনে যদি কৰিছে তেনেহলে আপুনি নিয়াৰিকৈ পাৰ কৰিব পাৰিব এই যাত্ৰা এটা উপযুক্ত সময়তহে না সময় যোৱাৰ পিছত না উপযুক্ত সময় অহাৰ আগত কাৰণ এখন সংসাৰ কৰিবলৈ সেই দায়িত্বসমূহ পালন কৰিবলৈ আপোনাৰ মনটোক সামৰ্থ্যৱান নিশ্চয় কৰি ল'বই লাগিব আপুনি মুখত যাৰ মৌ নিগৰে তেওঁলোকেই পিঠিত চুৰি মাৰে কাৰো লগত বেয়া ব্যৱহাৰ নকৰিব কাৰণ মৃত্যুৰ আগত ক্ষমা বিচাৰিবৰ বাবে তেওঁক হয়তো বিচাৰি নাপাব আসলতে প্ৰিয়জন বুলি কোনো নাই সকলোৱেই চোন প্ৰয়োজন যেতিয়া প্ৰয়োজন পূৰ হৈ যায় তেতিয়া প্ৰিয় মানুহবোৰেও ৰং সলনি কৰি লয় খঙক মনত স্থান দিলে সম্পৰ্কই নষ্ট হয় অভিমানক মনত পুহি ৰাখিলে দূৰত্বৰ সৃষ্টি হয় সকলো পাহৰি ক্ষমা কৰি দিলে প্ৰতিটো সম্পৰ্ক স্থায়ী হয়